নমস্কাৰ আজি আকৌ এটি ৰিভিজন ভিডিঅ' লৈ আহিছোঁ যিখিনি আমি পঢ়োঁ সেইখিনিকে মনত পেলাই ভিডিঅ' দি থাকোঁ এতিয়া পৰীক্ষাবোৰ আহিল আপোনালোকে নিশ্চয় পঢ়ি আছে সেইকাৰণে ভাবিলোঁ ৰিভিজন এটা কৰি দিওঁ সৰুকৈ ভিডিঅ' আশা কৰোঁ সহজ হ'ব মানে জানি থোৱা আগতে জানি থোৱা বস্তুবিলাক যেতিয়া আমি এবাৰ চাই লওঁ তেতিয়া মনত পৰি যায় আহকচোন আজি ৰিভলিউশ্যনৰ বিষয়ে চাওঁ কোনটো ৰিভলিউশ্যন মানে কোনটো বিপ্লৱ কোনটোৰ লগত জড়িত প্ৰথমতে চাওকচোন ব্লেক ৰিভলিউশ্যন কিহৰ লগত জড়িত পেট্ৰলিয়ামৰ লগত পেট্ৰলিয়াম প্ৰডাকশ্যনৰ লগত এইটো জড়িত তাৰপিছত ব্লু ৰিভলিউশ্যন ফিছ প্ৰডাকশ্যনৰ লগত জড়িত ব্ৰাউন ৰিভলিউশ্যন লেডাৰ আৰু ককোৱা লগত জড়িত গল্ডেন ফাইবাৰ বুলি কাক কোৱা হয় আমি যিহেতু জানো জুট প্ৰডাকশ্যন গল্ডেন ৰিভলিউশ্যন বিশেষকৈ জড়িত অভাৰঅল হৰ্টিকালচাৰ হানি এণ্ড ফুড প্ৰডাকশ্যনৰ লগত আকৌ গ্ৰীণ ৰিভলিউশ্যন জড়িত এগ্ৰিকালচাৰৰ লগত যিহেতু সেউজীয়া বিষয়ক গ্ৰে ৰিভলিউশ্যন জড়িত ফাৰ্টিলাইজাৰ্ছ লগত পিংক ৰিভলিউশ্যন জড়িত অনিয়নছ আৰু প্ৰাণ ৰেড ৰিভলিউশ্যন বিশেষকৈ জড়িত মিট আৰু টমাটৰ লগত মাংস আৰু টমাটৰ প্ৰডাকশ্যনৰ লগত ৰেড ৰিভলিউশ্যন জড়িত এভাৰগ্ৰীণ ৰিভলিউশ্যন জড়িত ইণ্টেণ্ডেড ফৰ অভাৰঅল এগ্ৰিকালচাৰেল প্ৰডাকশ্যন এণ্ড গ্ৰথ এতিয়া আছোঁ ৰাউণ্ড ৰিভলিউশ্যন বিশেষকৈ পটেটৰ লগত জড়িত পটেট প্ৰডাকশ্যনৰ লগত জড়িত এতিয়া চিলভাৰ ফাইবাৰ ৰিভলিউশ্যন জড়িত কটন প্ৰডাকশ্যনৰ লগত চিলভাৰ ৰিভলিউশ্যন এগ প্ৰডাকশ্যনৰ লগত চিলভাৰ ৰিভলিউশ্যনটো বিশেষকৈ জড়িত হোৱাইট ৰিভলিউশ্যন মানে বগা যিটো শুভ্ৰ বিপ্লৱ জড়িত ডেইৰী মিল্ক প্ৰডাকশ্যনৰ লগত এতিয়া শেষত আহিছোঁ য়েল' ৰিভলিউশ্যন হালধীয়া বিপ্লৱটো জড়িত ৱেইল চিড প্ৰডাকশ্যনৰ লগত থেংক ইউ আশা কৰোঁ আকৌ এবাৰ মনত পৰি গ'ল ৰিভিজনেল ভিডিঅ'টো চাই থেংক ইউ ছ' মাছ বাই